আজি এচিৰ লগতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। সেই দোস্ত ৱেলকাম বেক টু মাই চেনেল চেনেল ব্লগাৰ আৰু সেই দোস্ত আপোনালোকক নেক্সট ভিডিঅ'ত দেখাইছিলোঁ আমাৰ দোস্ত এচি আৰু টিভি আনিছে বা টিভিটো লগোৱা হ'ল ইয়াৰ এইফালে আছে এচি ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এচি লগোৱা কাম আৰম্ভ কৰোঁ। ভালে আছে দোস্ত এচি আৰু এচিৰ যে বাহিৰত লগাই সেইটো আছে একদম মজাকৈ দিয়া এইফালে আমাৰ এচিৰ আনবক্সিং বঢ়িয়াকৈ মজা তাৰে এইফালে আছে আমাৰ এচি দোস্ত একদম ধুনীয়াকৈ আজি আমাৰ ৰুমৰ দোস্ত লগাব একদম বঢ়িয়াকৈ বলক এতিয়া আমি আহক এইফালে আছে আমাৰ দোস্ত এচিটো মজা আৰু ইয়াতে দোস্ত লগাই দিব একদম মজাকৈ দেয়া এইফালে আমাৰ দোস্ত ফিটিং কৰি আছে আৰু এইফালে আমাৰ এচিৰ আউটডোৰটো দোস্ত আহি গ'ল ইফালে মানে আনবক্সিং দোস্ত কৰি দিলে এইটো হ'ল আমাৰ এচিৰ আউটডোৰটো এইটো মানে ওপৰত লগাব কাৰণ এইটো দোস্ত মানে হাৱাখিনি বাহিৰেদি ওলাই যাব না গৰম হাৱাখিনি একদম মজা সেইটো আমি মানে ছাতৰ ওপৰত দিছোঁ দে এইফালে মানে ফুটা কৰি আছে কাৰণ সেই বস্তুটো বাহিৰত সেইটো আছে মানে আউটডোৰটো আছে তো দোস্ত পাইপেদি কানেক্ট কৰি দিব পানীটো কৰিব নোৱাৰে একদম মজাকৈ দেয়া দিছে ফুটা কৰি আছে মজা ধুনীয়াকৈ এচিটো লগাইছে একদম মজাকৈ এচিটো দোস্ত লগাই দিলে আৰু মানে এতিয়া যিহেতু এচিটো লগালে সেইকাৰণে ষ্টেবল লাইটাৰ এটা লাগিব তাৰপিছত এইটো আমাৰ ষ্টেবল লাইটাৰ এটা আনি থৈ দিছে মজাকৈ এয়া সেই দোস্ত ষ্টেবল লাইটাৰটো দেখাত দোস্ত সেনেকুৱা একদম মজাকৈ এইটো মানে এইটো দি অলপ পাৱাৰ যেন থৈ না মজাকৈ ভালে আছে আমাৰ ষ্টেবল লাইটাৰটো মানে এইটো যদি নাথাকে মানে এচিটো নচলিবই একদম ভল্টেজটো পাব নাই কাৰণে এইটো আনিছোঁ একদম মজা দেয়া ইফালে দোস্ত আমাৰ দোস্ত পাইপ আছে আৰু সেইফালেদি দোস্ত মই যে কৈছিলোঁ ফুটা কৰি দিছে আৰু এইটো দোস্ত কানেক্ট হ'ব ডাইৰেক্ট আউটডোৰ এচিক লগাই একদম মজা এইফালে আমাৰ এচি আৰু ষ্টেবিলাইজাৰ একদম ধুনীয়াকৈ দোস্ত লগাই দিলে একদম বঢ়িয়াকৈ মজা দিয়া এচিৰ বাগানটো আনিলে এচিটো অন কৰি দিলে এতিয়া ধুনীয়াকৈ দোস্ত মই বাগত দি আছোঁ একদম মজাকৈ দিয়া আমাৰ মানে যোৱাকালি ধুনীয়াকৈ এচিটো লগালে আৰু আপোনালোকক প্ৰচেছটো মানে অলপ থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকৈ মানে এচি লগাই আৰু আজি ভিডিঅ'টো কেনেকৈ মানে যদি ভিডিঅ'টো ভাল লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব